গুৱাহাটীত মাদাৰ শ্বেল্টাৰৰ প্ৰদৰ্শনী বানপীড়িতৰ সহায়ৰ বাবে এখন বিশেষ নাও অভিযন্তা সঞ্জীৱ সভাপণ্ডিতৰ অভিনৱ প্ৰচেষ্টা দীঘলী পুখুৰীত নাওখনৰ নিৰ্মাণ আৰু প্ৰদৰ্শনী এখন বিশেষ নাও দীঘলী পুখুৰীত নিৰ্মাণ কৰা হৈছে এই নাওখন অসমৰ জ্বলন্ত সমস্যা বানপানীক উদ্দেশ্য কৰিয়েই নাওখনৰ সংকল্পনা বৃহৎ আকাৰৰ প্লাষ্টিকৰ ড্ৰামৰ ওপৰত দিয়া হৈছে বাঁহ চাৰিওফালে দিয়া হৈছে লুৰ গাঁথনি এই বিশেষ নাওখনৰ ধাৰণা অভিযন্তা তথা বিশিষ্ট ছবি পৰিচালক সঞ্জীৱ সভাপণ্ডিতৰ কিন্তু কি উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে এই নাওখন কমফৰ্টেবল এটা ভাল ধৰণে থাকিব পৰা ব্যৱস্থা কৰি দিব পৰা যায় বানপানীনো কেইদিন থাকে 5 দিন থাকে 7 দিন থাকে 10 দিন থাকে ক'ৰবাত 15 দিন থাকে পানী চিনেমা কৰাৰ কামৰ লগত জড়িত হৈ থাকোঁতে বিভিন্ন ঠাইলৈ যাওঁতে মানুহবিলাকৰ ঘটনাবিলাক মই স্বচক্ষে দেখিছোঁ বুজিছোঁ সেইকাৰণে ভাবিলোঁ যে আচলতে বস্তুটো এনেকুৱা ধৰণৰ কিবা এটা যদি কৰা যায় যে আচলতে বস্তুটো খুলি মেলি থৈ দিব পাৰে আকৌ বানপানী যেতিয়া আহিব আকৌ ফিট কৰিব নাওখনত থাকিব পাৰিব প্ৰায় 40ৰ পৰা 50 জন লোক প্ৰস্ৰাৱগাৰ শৌচাগাৰ আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও থাকিব নাওখনত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ব্যৱস্থা আছে আমাৰ এটা বাথৰুম আছে আমাৰ এটা লেট্ৰিনৰ ব্যৱস্থা আছে ল'ৰা ছোৱালীৰ কাৰণে পঢ়া শুনাৰ ষ্টাডি টেবুল এখন আছে তাৰপিছত আপোনাৰ ছ'লাৰ লাইটিঙৰ ব্যৱস্থা আছে কিন্তু জনসাধাৰণৰ সুবিধাৰ্থে নিৰ্মাণ কৰা নাওখনৰ মূল্য কিমান হ'ব নাওখন ক্ৰয়ৰ বাবে ৰাইজে কি কৰিব লাগিব 30 জনমান মানুহ থকা ব্যৱস্থা এটা কৰিব লগা হয় তেতিয়াহ'লে 3 লাখ মান পৰিব যদি 40-45 জন মানুহ থাকিব লগা হয় তেতিয়াহ'লে 4 লাখ মান পৰিব যদি 50-60 জনমান মানুহ থাকিব লগা ব্যৱস্থা হয় তেতিয়াহ'লে প্ৰায় 5 লাখ মান পৰিব ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে তেওঁলোকক মানে চম্ভালে গতিকে যিহেতু য'ত হয় তাৰমানে কথাটো তেওঁলোকে চাই পেলাই যদি এখন ৰিকমেণ্ড কৰে এখন ব্যৱহাৰৰ উপযোগী বুলি ভাবে তেতিয়া তেওঁলোকে এইবিলাকৰ মানে সংগ্ৰহৰ ব্যৱস্থা কৰিব আৰু DC অফিচত বা SDC অফিচত বা BDO অফিচত বা পঞ্চায়তত বা তেনেকুৱা NGO ওচৰত বা তেনেকৈ তেওঁলোকে ৰাখিব পাৰিব ইফালে সঞ্জীৱ সভাপণ্ডিতক সহায় কৰিছে পুলকেশ শৰ্মাই কেইবাটাও বিশেষত্বৰ ভিতৰত এটা হ'ল নাওখন বাৰিষাৰ পূৰ্বেই নিৰ্মাণ কৰি থব পাৰিব যেতিয়াই বান আহিব তাত গৈ আশ্ৰয় ল'ব পাৰিব লোকসকলে সঞ্জীৱ সভাপণ্ডিতৰ লগতে প্ৰতিগৰাকী নিৰ্মাণকাৰী শিল্পীৰে একেই আশা যাতে দুৰ্যোগ প্ৰশমন বিভাগ আৰু প্ৰশাসনে আদৰি লয় তেওঁলোকৰ এই প্ৰচেষ্টাক কেমেৰা পাৰ্চন প্ৰদীপ দাসৰ সৈতে গুৱাহাটীৰ পৰা বিকাশ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম